নমস্কাৰ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো মই মোৰ প্ৰত্যেকটো ভাইটি ভন্টি বা প্ৰত্যেকজন দাদা বাইদেউৰ কাৰণে বনাইছো যিসকলে ছবি আঁকি ভাল পায় তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছো বা তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছো যদি আপোনাৰ ল'ৰা ছোৱালী খাল বা আপোনাৰ ল'ৰাটো ছোৱালীজনী আৰ্ট স্কুললৈ গৈ আৰ্ট শিকি আছে কি হয় আমি যিবোৰ কাম কৰি আছো মোৰ পেজখনত যিসকল প্ৰায় সক্ৰিয় তেওঁলোকে জানে আমি গ্ৰাফিক ডিজাইনিং বুলি এটা কাম কৰি আছো যিটো ছবিৰ লগত সম্পূৰ্ণ ৰিলেটেড ছবি অকাৰ লগত আৰু ভিডিঅ'টো এই কাৰণে বনাইছো আমাৰ অসমত আমাৰ অসমীয়া মানুহখিনিৰ তথ্য বহুত আমি দেৰিকৈ পাওঁ যেতিয়ালৈকে বজাৰত সকলোবোৰ বস্তু শেষ হৈ যায় গতিকে মই ভিডিঅ'টো হয়তো বহুত বেছি আগতীয়াকৈ বনাইছো বুলি ক'ব নোৱাৰো মোৰো দেৰি হৈ গ'ল কিন্তু হলেও তথাপিতো ভিডিঅ'টো বনাইছো কিবা কাৰণে আপোনালোকক উপকাৰ হয় বাকি জানে বুলি কথা হল কি মই পেজত যিখিনি কাম কৰো ডিজাইনিঙৰ যিখিনি কাম কৰো মই কৰা কামখিনি মই আশা কৰো মই জানো মই বিশ্বাস কৰো যে আৰ্ট স্কুললৈ যোৱা মানুহ এজনে বা আৰ্ট স্কুল এখনলৈ যোৱা সৰু ভাইটি এটা ভন্টি এজনীয়ে বহুত ধুনীয়াকৈ কৰিব পাৰিব কথা হল কি প্ৰথমতে ছবি অঁকা বুলি আৰম্ভ কৰা মানুহজনে বা ব্যক্তিজনে শেষত গৈ এজন ভাল ডিজাইনাৰ হ'ব পাৰে কাৰণ কেলে তেওঁ বহুতখিনি বিষয়ক লৈ দক্ষ হয় আৰু আমি কাম কৰিছো কাম শিকিছো আমি মাজবাজতে শিকিছো বেলেগৰ পৰা শিকিছো ডাইৰেক্ট গ্ৰাফিক ডিজাইনিং বুলি কৈ এনেকৈ শিকিছো আমাৰ ছবি অঁকাৰ বিশেষ আমাৰ মানে সেইখিনি নাছিলে মানে ছবি আঁকিব পৰা বা ছবি এটা কেনেকৈ কি কৰিম সেই তেনেকুৱাখিনি ইমান আমাৰ নলেজ নাছিলে তাৰ ওপৰত আমাৰ ইমান মানে কি ধ্যান ধাৰণা বা শিক্ষা নাছিলে কিন্তু যিসকলে এতিয়া আৰ্ট স্কুললৈ গৈ আছে তেওঁলোকক মই কওঁ তোমালোকে আৰ্ট স্কুলখন এৰি কি কৰিবা বহুতক দেখা যায় আৰ্ট স্কুলৰ শেষ হোৱাৰ পাছত তেনেকৈ থাকে আৰু আঁকিছিলে ভাল আঁকিছিলে কিন্তু তেনেকৈ থাকে ঘৰতে বহি কাম বন নকৰে আৰু কাম বন নাপায় একচুৱেলি ছবি অঁকা মানুহখিনিৰ কাৰণে কাম বহুত সীমিত ছবি নাপায় কিন্তু কথা হ'ল আপুনি যদি ভালকেনে কিবা স্কিল এটা পায় কিবা এটা পায় তেতিয়াতো কৰিব পাৰিব সকলোৱে কাম ভাল হওক বা বেয়া হওক কথা নাই কোনোবাই ছবি ভালকেনে আঁকিব নাজানিলেও গ্ৰাফিক্সত আহি তেওঁ বহু কিবা কিবি ভাল কৰিব পাৰিব গতিকে আপোনালোকক মই গ্ৰাফিক্স ডিজাইনিং কৰিবলৈ আহ্বান জনাও যদি আপোনালোকে ছবি আঁকি আছে সকলোকে জনাও কিন্তু যিসকলে ছবি আঁকি পৰিশ্ৰম কৰি ছবি শিক্ষা লৈছে তেওঁলোক পাছত মানে কি ঘৰতে যাতে বহি নাথাকে তেওঁলোকৰ সেই পাৰদৰ্শিতাখিনি তেওঁলোকে যিখিনি জানে সেইখিনি যাতে মানে সীমানতে সীমাবদ্ধ হৈ নাযায় সেই হেতুকে মই ভিডিঅ'টো বনাইছো আপোনালোকে অকমান এই গ্ৰাফিক্সৰ লাইনটোলৈ আহিব কিবা এটা কৰিবলৈ চেষ্টা কৰিব তেতিয়া দেখিব আপোনালোকৰ কামৰ ইমানেই পৰিসৰ বাঢ়ি যাব আপোনালোকে ভাবিবই নোৱাৰিব ইমান কাম পাব গ্ৰাফিক্স ডিজাইনিঙৰ ইমান কাম আছে আপোনালোকে কল্পনাই কৰিব নোৱাৰিব আমাৰ অসমত কিমাননো মানুহ আছে গ্ৰাফিক্স ডিজাইনিং কৰা আৰু আমিনো কিমান ভাল কাম কৰো ধৰি লওক আপোনালোক যদি আহে তেতিয়াহ'লে মই আশা কৰো আপোনালোকে বহুত বেছি ভালকেনে কাম কৰিব পাৰিব আপোনালোকে আহক আৰু যদি আপুনি এজন অভিভাৱকে চাই আছে আপোনাৰ ল'ৰাটোক বা আপোনাৰ ছোৱালীজনীক এই গ্ৰাফিক ডিজাইনিঙৰ লাইনটোলৈ অকমান অনুপ্ৰাণিত কৰিব কাৰণ কেলে আপুনি ইমানখিনি টকা পইচা তেওঁক আৰ্ট স্কুল এখনলৈ যোৱাত খৰচ কৰিলে তাৰ পাছত এতিয়া পৰৱৰ্তী সময়ত যদি আৰু অকমান গ্ৰাফিক্সৰ ক্ষেত্ৰখনলৈ যদি আপুনি আগবঢ়াই দিয়াত অকমান যদি মানে কি সহায় কৰি দিয়ে মই আশা কৰো আপুনি বিশ্বাস নকৰিব পাৰে আজিৰ দিনত কিন্তু সেই দিনাখনি বিশ্বাস কৰিব যিদিনাখনি আপোনাৰ ল'ৰা ছোৱালী সফলতাৰ মুখ আপুনি দেখিব ঘৰতে বহি বহি বহুত কাম পাব ফ্ৰিলেন্সিঙৰ কাম আজিকালি হয় সকলোতে আজিকালি গ্ৰাফিক্সৰ কাম হয় কিন্তু কোৱালিটি এটা সদায় দিব লাগিব কোৱালিটিটো মেইন কোৱালিটি আপুনি দিব পাৰিলেহে আপুনি কাম মানে পাব বা বজাৰখন দখল কৰি থাকিব পাৰিব মই আশা কৰো আপোনালোকে প্ৰত্যেকই পাৰিব সেই হেতুকে আপোনালোকে আহক গ্ৰাফিক ডিজাইনিঙৰ ক্ষেত্ৰখনলৈ আহক যদি আপুনি আগতে ভাল ছবি আঁকিছিল বা এতিয়া ছবি আঁকিছে আপোনালোকে পৰৱৰ্তী সময়ত গ্ৰাফিক ডিজাইনিঙৰ লাইনটোলৈ আহক যিসকল মানুহে আৰ্ট স্কুল শিকি গ্ৰাফিক ডিজাইনিঙৰ কাম কৰে তেওঁলোকৰ কাৰণে গ্ৰাফিক ডিজাইনিং বহুত বেছি ইজি আৰু তেওঁলোকে বহুত বেছি ক্ৰিয়েটিভ ধৰণে কামখিনি কৰিব পাৰে আৰু এই তথ্যখিনিয়ে মই আশা কৰো আপোনালোকক বহুত বেছি সহায় কৰিব আৰু যদি কিবা আপোনালোকে জানিব লগা থাকে মই যদি ক'ব পাৰো মই আপোনালোক যদি ভালকেনে বুজাই ক'ব পাৰো নিশ্চয় বুজাই ক'বলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো প্ৰথম চাই আছে মোৰ পেজত আহি পেজখন ফলো কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আৰু দ্বিতীয়তে আপুনি অন্য এজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন কিজানি তেওঁ ভাবিছিলে বা এনেকুৱা কিবা এটা কৰিম বুলি বা তেওঁ জানে যদি মানে কিবা এটা বুজি পোৱা নাছিল বা এনেকুৱা ধৰণৰ এটা কৰিলেও হয় বুলি বুজি পোৱা নাছিল বা তেনেকুৱা ক্ষেত্ৰত আৰু বহুত পিতৃ মাতৃয়ে ধৰি লওক ছবি আঁকিবলৈ পঠায় তাৰপিছত আৰু এইবিলাকলে মানে কি তেওঁলোকে প্ৰেৰণা নোযোগায় বা তেওঁলোকে নাজানে কাৰণে নকয় তেনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে তেওঁলোকৰ পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন ধন্যবাদ